বন্ধুসকল নমস্কাৰ। তামোল পাণযোৰ আগত দি মায়ে পূজাৰ প্ৰসাদ বনোৱাত লাগিছে আৰু পূজাৰ প্ৰসাদত কি কি আছে আপোনালোকক মই দেখুৱাই আছোঁ। মেইন ৰান্ধনি আকৌ মা দেই। ইফালে গছ আলু কাটি ৰাখিছে দাইলত দিবলৈ। খুৰা আইতা ককাহঁতে পূজাৰ কামবোৰ কৰি আছে। ময়ো মাৰ কাষতে বহি মাক সহায় কৰি দি আছোঁ। আৰু বন্ধুসকল এইজনী আমাৰ ৰাংঢালী, লগতে এইজন ৰাংঢালী বয়ফ্ৰেণ্ড। এয়া হৈছে প্ৰেমৰস। আমি প্ৰেমৰস বুলিয়ে কওঁ। ইয়াৰ ডিটেইলছটো মই আপোনালোকে বিচাৰিলে পিছৰ ভিডিঅ'ত দিম। এইজনী আকৌ ভণ্টি মৰম লগাকৈ হাঁহি দিছে আৰু দেখিছেনে পেহীয়ে পুৰা চুবাই আছে। কাম কৰাই কৰি আছে, খুৱাই খাই আছে। পূজাৰ প্ৰসাদত আছিলে প্ৰেমৰস, খোলা চাপৰীয়া পিঠা, মুৰ্গী মাংস, আঠিয়া কল, সান্দহ, গাখীৰ, গুড় মিঠৈ আৰু কল পচলা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোককো থেংক ইউ। আজিলৈ ইমানতে এৰিছোঁ। বাই।